ধুমুহাত ক্ষতিগ্ৰস্ত জোনাই মহকুমাৰ কেইবাটাও পঞ্চায়তৰ শতাধিক গৃহ। যোৱা নিশা হঠাৎ অহা এক প্ৰবল ধুমুহাত জোনাই, ৰামধন দিখাৰী, তেলাম, লাইমেকুৰি আদি গাঁও পঞ্চায়তৰ কেইবাটাও গৃহ বিস্তৰ ক্ষতি সাধন কৰে। নিৰ্জাৰ অৱস্থাত ধুমুহাৰ ফলত কেইবাটাও গৃহত গছ বাগৰি পৰা কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে। এই প্ৰলয়ংকাৰী ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিবলৈ দুৰ্গত ৰাইজে অসম চৰকাৰক আহ্বান জনাইছে। যোৱাকালি প্ৰচণ্ড ধুমুহাত কি আপোনালোকৰ কেনেকুৱা হৈছিলে, কেনেকুৱা অৱস্থা হৈছিলে বাৰু? দেখাবলৈ যাওঁতে পূৰা এতিয়া মই অলপ বেছি টাটা ব্ৰেডটো আছিলে দুটা কম্বল ৰাখি কিনে যেনে তেনে বচালোঁ। প্ৰথমতে অলপ ধুমুহাটো আছিলে ঘুম কৰি পৰিব, আকৌ একবাৰ তেনেকৈ আহিব উদ্ধাৰ কৰি তেনেকৈ আমি বাচিলোঁ আৰু। কি আছিলে ভিতৰত বাৰু, কি ক্ষতি হৈছে? চাউল ধান আছিলে আৰু কাপোৰবিলাক আছিলে এটা নাবাছিলে মানে। এতিয়া আপোনালোকে শেষত অসম চৰকাৰক কি বুলি ক'ব বিচাৰে? অসম চৰকাৰৰ পৰা আমি দাবী কৰিব বিচাৰোঁ অলপ সহায় হোৱাটো পাব। দুটা আঢ়ৈটা বাজি ৰাতিত মানে ধুমুহা বতাহ বৰষুণ আহিলে, তাৰপিছত টিংটো চব এটা উৰুৱাই নিলে, পথাৰ মাজত বিচাৰি আনিলোঁ। তাৰপিছত এতিয়া এনেকাই আছে। এতিয়া ব্যৱস্থা লৈছে যেনিবা বাঁহ চাহ কাটি আছে, ৰাইজক একজন দুজন সহায় কৰিবলৈ কাৰণে মাতিছে। হ'ল আৰু অন্তৰ্গত ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড মুক্তিয়াৰ গাঁৱত কালি নিশা ২টা-২.৫টামান বজাত ধুমুহা বতাহ আহি চব ঘৰ উৰুৱাই লৈ গ'ল। পকা ঘৰ চব ভাঙি চিঙি চব টিং পাত লৈ গ'ল। মানুহ বহুত জখম হ'ল। তাৰ কাৰণে আমি সন্মিলিত গণশক্তি অসম দলৰ ৱাৰ্ড মেম্বাৰ হৈ আমি গাঁওখন ঘূৰি ফুৰি চাইছোঁ আৰু চৰকাৰৰ পাৰৰ পৰা যোন মানুহৰ ঘৰ খেতি হৈছে এইকেইটা ক্ষতিপূৰণ চৰকাৰ গভৰ্ণমেণ্টে দিব বুলি আশা কৰিছোঁ। আৰু যাতে এতিয়া থাকিব পৰা ব্যৱস্থা নাই, কাপোৰ কানি নাই, চব ভিজি গ'ল, চাউল তাউল চব কিবা হৈ গ'ল, গৰু ম'হ চব কিবা জখম হৈ গ'ল। তাৰ কাৰণে চব কিবাবিলাক ক্ষতিপূৰণবিলাক গভৰ্ণমেণ্টৰ পাৰৰ পৰা সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। জোনাইৰ পৰা দিগন্ত লিচাংবেকৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।